हेलो फ्रेंड वेलकम टू माय चैनल কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আজি আমি আছো মোৰ মাৰ ঘৰত ইয়াতে শ্ৰী শ্ৰী বংশী গোপালৰ এখন সভা মহোৎসৱ হয় 5 দিনীয়া কাৰ্যসূচীৰে আৰু আমি ইয়াতে আহিছো আজি ঘৰত ভাবিলো হাঁহৰ মাংস খাম আৰু হাঁহৰ মাংস অতি সহজতে অতি কম মছলাৰে কেনেকেনো বনাও ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে বলকচোন আমি মাংসখিনি বনাম ফ্ৰেন্ড এয়া হাঁহৰ মাংস আপোনাৰ ইয়াতে দুটা হাঁহ আছে এয়া মই আলু কাটি ৰেডি কৰি লৈছো আলুৰ পৰিমাণটো অলপ বেছি আছে কাৰণ মাংসৰ পৰিমাণটো যেহেতু বেছি সেইকাৰণে আলুৰ পৰিমাণটো বেছি লৈছো এইটো আপোনাৰ অনুপাত অনুযায়ী ল'ব এইটো পিয়াজ মই ইয়াতে ডাঙৰ 4টা পিয়াজ কাটি লৈছো এইখিনি কেঁচা জলকীয়া এইখিনি আপোনাৰ হালধি গুৰি কাশ্মীৰী মিৰ্চ তেজপাত নিমখ আৰু শুকান জলকীয়াখিনি লৈ লৈছো এতিয়া মই কেৰাহী এটা জুইত তুলি দিছো মই আজি জুইতে বনাম কাৰণ গেছত সদায় খোৱা হয় জুইত বনোৱা আঞ্জাৰ টেষ্টটো অলপ বেলেগ হয় সেইটো কাৰণে আজি জুইত বনাম বুলি ভাবিছো কেৰাহী এটা জুইত তুলি দিছো ইয়াত মই প্ৰথমে আলুখিনি ভাজি ল'ম মই আলুখিনি দি দিছো বাৰু এয়া মই কেৰাহীত আলুখিনি বহাই দিছো আলুখিনি লাৰি দিছো বাৰু আলুখিনি প্ৰথমে ভাজি ল'ম তাৰ পিছত এইখিনি নমাই থৈ মাংসখিনি বনাম সকলোৱে হাঁহৰ মাংস বনাই কেনেকৈ বনাই জনাব মই কেনেকৈ বনাইছো আপোনাক দেখাই দিছো আপোনালোকে এনেকৈ কেতিয়াবা বনাই চাবচোন কেনেকৈ পালে জনাব প্ৰথমে মই আলুখিনি ভাজি লৈছো এয়া মই আলুখিনিত অকণমান হালধি দি কিনে ভাজি ল'লো ভালদৰে এতিয়া মই আলুখিনি নমাই ল'ম এখন কাঁহীত এয়া মই কেৰাহীত তেলখিনি দি দিলো এতিয়া ভালকৈ তেলখিনি গৰম হ'বলৈ দিছো তেলখিনি গৰম হৈ গ'ল এতিয়া মই ইয়াত দিম শুকান জলকীয়া আৰু তেজপাত এইখিনি অকণমান লৰাই দিছো শুকান জলকীয়াখিনি অকণমান ভজা যাওক তাৰ পিছত মই ইয়াতে পিয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিম তেজপাত আৰু শুকান জলকীয়াখিনি ভাজি হৈ গ'ল এতিয়া মই ইয়াত দি দিছো পিয়াজখিনি আৰু কেঁচা জলকীয়াখিনি এইখিনি ভালকৈ লৰাই থাকিম পিয়াজখিনি ভালকৈ ভাজি নোহোৱালে এইখিনি লৰাই থাকিম পিয়াজখিনি অলমোষ্ট ভাজি হৈ গ'ল এতিয়া মই ইয়াত দি দিছো মাংসখিনি দি ইয়াক 2-3 মিনিটমান ভালকৈ লৰাই থাকিম মাংসখিনি আৰু দুবাৰমান লাৰি দিছো ইয়াৰ পিছত মই এখন ঢাকনেৰে এইটো ভালদৰে ঢাকি দিছো 2 মিনিটমান ইয়াক এনেকৈ ঢাকিয়ে ৰাখিম মই ইয়াৰ ঢাকনিখন গুচাই দিম দি কিনে এবাৰ লাৰি দিছো এইখিনি সময় তেতিয়া মই নিমখ হালধি আৰু জলকীয়া গুৰিখিনি দি দিছো এইটো মই অনুপাত অনুযায়ী লৈছো আপোনালোকক যিখিনি লাগে আপোনালোকে পৰিমাণ অনুযায়ী ল'ব ইয়াত নিমখ হালধিখিনি দিয়াৰ পিছত দুবাৰমান ভালদৰে লৰাই দিছো তাৰ পিছত মই আকৌ ঢাকনিখন ইয়াক লগাই 5 মিনিটমান এনেকৈ ৰাখি থম এতিয়া মই আকৌ ঢাকনিখন গুচাই কিনে এবাৰ লাৰি দিম এতিয়া মই এইখিনি সময় ইয়াত দি দিম দুটা মই বিলাহী কাটি ৰাখিছো এই বিলাহী দুটা ইয়াতে এড কৰিম বিলাহীখিনি দি আৰু অকণমান লৰাই দিম তাৰপিছত আকৌ ঢাকি থম তাৰপিছত ইয়াত আদা নহৰুখিনি দি দিম বিলাহীখিনি অকণমান সিজি উঠক আকৌ মই ঢাকনিখন গুচাই কিনে এবাৰ লাৰি দিছোঁ এতিয়া ইয়াতে আদা নহৰুখিনি দি দিম মই আপোনালোকে কেনেকৈ বনাই জনাবচোন কমেণ্টত জনাবলৈ নাপাহৰিব এতিয়া মই ইয়াতে আদা নহৰুখিনি দি দিম আদা নহৰুখিনি এটা খুন্দনাত খুন্দি লোৱা হৈছিলে এইখিনি দি কিনে ভালদৰে এবাৰ লৰাই দিম আকৌ ঢাকনিখন দি 5 মিনিটমান ৰাখি থম
মই আকৌ এবাৰ ঢাকনিখন আঁতৰাই দিছোঁ। দি কিনে আকৌ এবাৰ লাৰি দিম। এইখিনি ভাজি হৈয়ে গৈছে। এতিয়া ইয়াতে পানী দিম অকণমান। যিহেতু আলুখিনি আগতে ভাজি থৈছোঁ, গতিকে আলুখিনি পানী দিয়াৰ আগত নিদিওঁ। পানীখিনি আলুখিনি যিহেতু আধাখিনি সিজি আছে, 50% সিজি আছে ভাজোঁতে, এতিয়া পানীখিনি দি উঠি কিনে পিছত আলুখিনি দি দিম। এতিয়া মই ইয়াতে আগতীয়াকৈ গৰম পানী অকণমান কৰি ৰাখিছোঁ, ইয়াতে মই পানীখিনি দি দিম। পানীৰ পৰিমাণটো আপোনালোকে নিজে চাই দিব। আপুনি কিমানখিনি পনীয়া বিচাৰে সেইটো হিচাপত আপুনি পানীখিনি দি দিব। মই এইটো বাৰু জুখি নোলোৱাকৈ এনেই চাই কিনে দি দিছোঁ। আপোনালোকৰ নিজৰ পৰিমাণ অনুযায়ী দিব। এতিয়া পানীখিনি উতলিবলৈ লৈছে। এতিয়া এইখিনি সময়ত মই আলুখিনি দি দিম। ইয়াতে আলুখিনি দি দিছোঁ মই অলপ অলপকৈ। আলুখিনি দি এবাৰ লৰাই দিছোঁ। এতিয়া ইয়াতে মই মছলাখিনিও দি দিম। ইয়াত মই মছলা লৈছোঁ 2 চামুচ লৈছোঁ আপোনাৰ মিট মছলা, 1 চামুচ জিৰা গুড়ি আৰু 2 চামুচ গৰম মছলা ইয়াতে দি দিছোঁ। তাৰপিছত ভালদৰে লৰাই দিছোঁ। লৰাই দি কিনে আকৌ এবাৰ ঢাকি দিম। এয়া আমাৰ আঞ্জাখিনি হৈ গ'ল। আপোনাক মই জুইখিনি নমাই দিছোঁ। এতিয়া মই ঢাকনিখন খুলি দেখাই দিছোঁ। এইখিনি সময় ঢাকি ৰাখিছিলোঁ একেবাৰে, যিহেতু পানীৰ পৰিমাণটো অকণমান বেছি দিছিলোঁ সিজিবলৈ। এয়া দেখিছে আঞ্জাখিনি ৰেডি হৈ গ'ল। এতিয়া ইয়াক নমাই থ'ম। দেখিবলৈও খুব ধুনীয়া হৈছে, খাবলৈও চাগে ধুনীয়াই হ'ব। এয়া হৈ গ'ল, নমাই দিছোঁ। এয়া দেখিছে মই এখন প্লেটত অকণমান সাজি লৈছোঁ। এইখিনি দেখিবলৈ খুবেই ধুনীয়া হৈছে কালাৰটো, আৰু খাবলৈ খুবেই টেষ্টি হৈছে। এনেকৈ কেতিয়াবা আপোনালোকেও বনাব। কেনে পালে বনাই জনাবলৈ নাপাহৰিব। ইয়াত অতি কম মছলা দিয়া হৈছে, অতি সহজত বনোৱা হৈছে। আপোনালোকে বনাই চাবচোন, কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব।